আৰু চাওক এয়া দিখু আৰু এই দিখুকটো সকলোৱে চিনি পায়ে বুলি ভাবিছে নেকি? নহয়, চিনি নাপায় বাৰু ইয়াক। আজিয়ে চিনাকি কৰি দিলোঁ। গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওক যাতে আপোনালোকৰ ভাল হওক। এতিয়া আজি আমাৰ 1 নাম ভাগৱত পাঠ চলি আছে আৰু এতিয়া মই গা পা ধুই লওঁ আৰু গা পা ধুই এতিয়া আপোনালোক লগ পাই আছোঁ। চাওঁ এতিয়া মই গা চা ধুই পেলাই এতিয়া ওলাই আহিলোঁ মন্দিৰলৈ আৰু এতিয়া মন্দিৰত যাই আছোঁ আৰু চাওঁ এতিয়া আহি পালোঁ মন্দিৰ আৰু মোৰ লগত আছে চাওঁ এতিয়া জ্যোতিপ্ৰকাশ চৌধুৰী। এতিয়া সকলো মানুহে এতিয়া ড্ৰেছ পাতি পিন্ধি এতিয়া ওলাই আহিছে আৰু এয়া চাওক সেইফালেও চাওক ইয়াতো আছে। ঘৰে যাব সকলো ৰাইজে যাব তাৰমানে আজি আসনখন তাৰমানে সকলো ঘৰে ঘৰে আসনখন লৈ আহিছে আৰু চাওক এয়া এইখন চাওক এয়া আসন মানুহ আৰু কি মজা এই মানুহৰ আৰু কষ্ট হয় চাওক সকলোৰে বগা বগা আৰু এই মানুহৰ কষ্ট হয় বহুত চাওক এনেকৈ আৰম্ভ হয় আৰু চাওক সকলোৰে গাঁৱৰ ঘৰে ঘৰে যাব আৰু চাওক এয়া দিখু আৰু এই দিখুকটো সকলোৱে চিনি পায়ে বুলি ভাবিছে নেকি? নহয়, চিনি নাপায় বাৰু ইয়াক। আজিয়ে চিনাকি কৰি দিলোঁ। সকলোবোৰ মানুহে আৰু মাতো তাৰমানে আৰু বহুত হেৰি হৈ গৈছে তাৰমানে মাত নলা হৈ গৈছে। এয়া ইমান ৰ'দ দি আছে চাওক সকলোবোৰ মন্দিৰত আহিছে। এয়া চাণক্য চাওক আৰু এয়া অনুজ আৰু এয়া আগত চাওক এইটো ভোলা হয় ভোলা আৰু ইয়াৰ নাম জ্যোতিপ্ৰকাশ আমি ভোলা বুলি কওঁ আৰু গৰম মানে এনেকুৱা আৰু সেইকাৰণে মানুহবিলাকে আৰু ৰখি ৰখি আহিব লগা হৈছে। আৰু চাওক সকলোৰে চাওক কি বগা বগা ড্ৰেছ আৰু কি মজা আৰু এটা চাওক কিয় লাগিছে গম পোৱা নাই? এই ৰ'দ দিছে আকৌ সেইকাৰণে গৰম লাগিছে। চাওক আজি ইয়াত আছে চাণক্য আৰু গণেশ আৰু এয়া দেৱাশী চাওক পিছফালে কি চাও চাকি দি আছে চাওক এয়া এইজনো কেমেৰামেনে হয়, ইউটিউবাৰ নহয় কিন্তু এই সেইকেইজনী তাৰমানে মাগুৰ হয়। খাতৰা আছে খাতৰা।
গাইজ চাওক এতিয়া খুব অৱস্থা শেষ হ'ল আৰু এতিয়া মানুহবিলাকে এতিয়া খানা খাব আৰু চাওক এতিয়া খানা খাব খানাৰ কাৰণে যোগাৰ কৰা হৈছে আৰু সেইকাৰণে এতিয়া সকলোবিলাকে এতিয়া খাব এতিয়া বহুত ভাগৰো লাগিছে মানে মানুহবিলাকৰ বহুত ঘূৰিলোঁ আমাৰো মানে বহুত চাপ দৈ সিহঁতে খাই আছে আৰু ইয়াত সিহঁতে তাৰমানে মাৰিলে আৰু আগতে চাওক